বন্ধুসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল খবৰ মোৰো ভাল আজি যেহেতু 2023 সোমাইছে গতিকে নতুন বছৰ বুলি আজি এটা পিকনিক আয়োজন কৰা হৈছে 1 জানুৱাৰী তাৰিখে আৰু পিকনিকটো আমি আয়োজন কৰিছো ধনচিৰি মুখত বোকাখাটৰ এটা এটা বহুত ধুনীয়া পিকনিক প্লেস হয় আমি যাম আপোনালোকক দেখুৱাই যাম পিকনিক প্লেসটো কেনেকুৱা হ'ব কি কথা আমি কেনেকৈ মানে তাক পিকনিকটো আয়োজন কৰিম কি কথা এইবিলাক সকলোখিনি দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তো বলা মই আজি পিকনিক খাবলৈ যাম খুৰা-খুৰীহঁতৰ লগত মানে খুৰা-খুৰীহঁতৰ লগত মই অকলে যাম মাহঁত কোনো নাযায় মাহঁতে ভাইটিহঁতে আৰু দেউতা মানে তেনেকৈ গোটেই ঘৰৰ মানুহখিনিয়ে বাকী মানুহখিনিয়ে ঘৰৰ ওচৰতে পথাৰখনতে মানে ওচৰৰ মানুহখিনিৰ লগত একেলগে খাব আৰু মই খুৰা-খুৰীহঁতৰ লগত ধনচিৰি মুখ যাম আৰু মোৰ লগত ভাইটিও যোৱা কথা আছিলে কিন্তু তাৰ গাটো মানে খুব বেয়া হৈ গ'ল যে সেইটো কাৰণে মানে সি তাক যাবলৈ মাহঁতে দিয়াও নাই আৰু তাত বতাহ চতাহ লাগিলে আকৌ বহুত বেছি বেয়া হৈ যাব পাৰে যে সি মোৰ ওচৰতে আছে তাৰো যাবলৈ বহুত মন কিন্তু এতিয়া বেমাৰ জ্বৰ যে সেইটো কাৰণে নিয়া নাই আৰু ন বহুত লাজ আহি আছে পাইছেহি আৰু চাই থাকক আপোনালোকে এয়া খুৰাহঁত পালেহি Happy New Year! Happy New Year! Korean nasile. Kura. এয়া আমি ধনচিৰি মুখ পাইছোহি আৰু নামিছো গাড়ীৰ পৰা কিমান ধুনীয়া লাগিছে সৰিয়হৰ মাজত আপোনালোকক এটা কথা হোৱাই নাই যে আমাৰ মানে প্লেচটো চেঞ্জ হৈ গ'ল আগতে হেৰি আছিলে ধনচিৰি মুখ তাতে কোনো মানুহ নাই কাৰণে কাকো চাবলৈকে প্লেচটো চাই আছে চবেই ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ এয়া ব্ৰেকফাষ্টত আছে ব্ৰেড জাম ডিম কল চিপছ কমলা এইবিলাক চব আছে এতিয়া আমি ব্ৰেকফাষ্ট কৰি মেইন ৱাটাৰফলটোলৈ গৈ আছোঁ এতিয়া খাই জলপ্ৰপাতটো চাবলৈ কাৰণে ৰেডিয়ে যাওঁ আমি এইখিনিতে অলপ ফটো চটো তুলিছোঁ জেগাই জেগাই তুলি আছোঁ আৰু আকৌ যাওঁ পোৱাগেই নাই মেইন জলপ্ৰপাতটো
আমি পালোহি। এয়াই হৈছে কাকচাঙৰ জলপ্ৰপাত আৰু আমি ইয়াতে মানে ইয়াৰ ওচৰতে পিকনিক খাবলৈ আহিছোঁ। তাক খুলিব লাগিব এতিয়া। যৌৱন ধৰত তোমাৰ পৰশত জীপাল কৰি আবেগৰ পথাৰত হেঙুলীয়া ভাষত উতলোৱা মণ্ডলীচা তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মৰম তুমি জানো আহিবা মোৰ আকৌ এতিয়া জলপ্ৰপাতৰ ওচৰৰ পৰা ঘূৰি আহি খানা খোৱা ওচৰলৈ গৈ আছোঁ, মানে খানা খোৱা প্লেচটোলৈ আকৌ ঘূৰি গৈ আছোঁ। এয়া আমি ফুৰি চাকি থাকোঁতে খানা খাব হ'লে খানা খুৰাহঁতে বনাইছে। বাকী কোনে কোনে বনাইছে চাবলৈ নাপালোৱে নহয়, খুৰাহঁতে বনাইছে আৰু তাৰপিছতে এতিয়া আমি খাম, তাৰপিছত খুৰাহঁতে চাবলৈ যাব। তুমি বনাইছা নেকি? বঢ়িয়া লাগিছে সঁচাকে, ভাল হৈছে। এতিয়া যাবলৈ লৈছোঁ আমি। গাড়ীত উঠিলোঁ আৰু যোৱা নাই। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আজিৰ আমাৰ প্ৰগ্ৰেম ইমানখিনিয়ে আছিল আৰু সকলোকে পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা।